আজি লৈ আহিছোঁ আমৰ জেলি। মই পকা আম লৈছোঁ, কেঁচা আমৰ জেলিও বনাব পাৰে বা পকা আমৰ জেলিও বনাব পাৰে। মই আজি পকা আমৰ জেলি লৈছোঁ, পকা আম লৈছোঁ। গতিকে চাওঁচোন আহক মই কেনেদৰে জেলিটো বনাওঁ। এয়া মই আমখিনি এনেদৰে কাটি ল'লোঁ। ইয়াত গুটি নিদিব, অকল আমখিনি মই কাটি লৈছোঁ। এইখিনি এতিয়া মই বইল কৰিম, অলপমান বইল কৰিম যাতে টিপিকি দিলে ভাঙি যায়, মোহাৰি দিব পাৰি। তেনেদৰে মই বইল কৰিম। এয়া মই এতিয়া এটা চচপেনত পানীখিনি বহাই দিলোঁ। এতিয়া মই ইয়াত কাটি থোৱা আমখিনি দি দিম। এয়া অকণ উতলিবলৈ দিম। খিনি যেতিয়া বইল হ'ব তাৰপিছত মই মিক্সি গ্ৰাইণ্ডাৰত মাৰি দিম। এতিয়া মই এইখিনি চাওক, মই এনেকৈ সূতাৰ নিচিনাকৈ হাতেৰে চাব। এয়া দেখিছেনে কেনেকৈ? এয়া মোৰ আমৰ জেলিখিনি হৈ গ'ল। অলপ জেলি হৈছে, জামো হৈছে, বেছি ডাঠো হোৱা নাই, পাতলো হোৱা নাই। এয়া চাওক, মই দেখাইছোঁ আপোনালোকক। এয়া দেখিছেনে? এয়া মোৰ হৈ গ'ল আম। এতিয়া এইখিনি মই ফ্ৰিজত থৈ দিম, ভাল হৈ থাকিব ফ্ৰিজত থ'লে। এয়া দেখিছেনে? এয়া খাই টেষ্টি লাগিলে বুলিয়ে কৈছে। খাই চাওঁ অকণ। টেষ্টি হৈছে, ভাল লাগিছে খাই। আপোনালোকেও বনাই চাব তেন্তে। বেছি টানো নহয়, ইমান টানো নহয়, আৰু সহজেই হয়। আপোনালোকেও বনাই চেষ্টা কৰি চাব। তেতিয়াহ'লে ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। কালি আৰু নেদেখালোঁ যিহেতু এইটো হোৱাই নাছিলে ইমানকৈ। তেন্তে যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আমাৰ চেনেল নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো দবাই দিব। বাই বাই।